আহ্বান জনাইছো এনে বিশেষ ঘোষণা আমার গীতা পাঠ অনুষ্ঠানটো সমাপ্ত হৈছে দেখা দিবলৈ আমার অশেষ অশেষ ধন্যবাদ যাচিছো গতিকে পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই নিবলৈ মই আমার সমিতিৰ তৰফৰ পৰা लोगोफोरनि आंनि लोगो प्रिति नोंथांमोना दि नुखाबायानो थायो भिडिअआव मुख्य उद्देश्य হৈছে সমাজত চলি থকা অন্যায় দুৰ্নীতি অহংকাৰ পাপ এইবিলাক যাতে সমাজৰ পৰা মোচন হয় তাকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা বিশেষ কৰি এই উৎসৱটি পালন কৰা হয় আৰু এয়া কিহৰ পৰা সম্ভৱ অথবা এয়া কিহৰ পৰা আৰম্ভণি সেই কথা যদি আমি বিচাৰি চাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা যায় যে হিৰণ্যকশিপু নামৰে এজন ৰাক্ষসৰ ৰজা আছিল যিজন ৰজাই কোনো দেৱ দেৱীক মানা নাছিল কোনো প্ৰভু ঈশ্বৰক মানা নাছিল তেওঁ আশীৰ্বাদ পুষ্ট আছিল যে তেওঁ কোনেও তাৰমানে পৃথিৱীত নিজৰ ইচ্ছামতে নমৰিলে তাৰমানে কোনো নাম মাৰিব নোৱাৰে